हेलो या আমি ফ্লাইটেৰে উৰা মাৰিলোঁ। এইটো আমাৰ ঘৰটো দেখিছেনে? এইটো আমাৰ ঘৰটো। পাগল হৈ যাবি। ধুনীয়াকৈ শুই যাব পাৰিম। বান্ধি দিলেই হ'ল। এখন কি এখন ইমান এখন নদী হয় হয়নে? ধুনীয়া মোবাইলে টানাই নাই। কিমান ওপৰত আছোঁ। এইয়া লাইটবোৰ অলপ অলপ যি দেখিছে কম তলত আছেনে? আমি আগতে এনেই প্লেন দেখিলে বাই বাই দি মৰোঁ। একো পোৱাতিও ধৰিব নোৱাৰি ভাল মিছা। মই এতিয়া বাই বাই দিছোঁ কোনোবাই দেখিব জানো? নেদেখে। সিহঁতি তলত দি থাকিলেও নেদেখে। দিনত হ'লে আৰু মজা লাগিলে। দিনত হ'লে সেই ডাঙৰ দেখিলোহেঁতেন হয়নে? পাংখাকেইখন এবাৰ তললৈ আহে এবাৰ ওপৰলৈ যায়। এয়া আমি লাহেকৈ মুম্বাই পাইছোঁহি আৰু লাহে লাহে লেণ্ডিং কৰিব হৈছে। এইখন সাগৰ চাব। এখন সাগৰ। ৱাও চাওকচোন কিমান সুন্দৰ দৃশ্য চিকমিকনি লাইটৰ একদম মজা। প্ৰব্লেম একো নাই, বিন্দাছ বহি বাহিৰলৈ চাই যোৱাৰ সিমানেই। গৈ আছোঁ যেন গমকে নাপায় আৰু। কিন্তু এটা কথা কি জানেনে, ওপৰত মানে কাণকেইখন পূৰা তাল মাৰি ধৰে। মাজতে অকণমান শিপকিলি দিব লাগে, তাৰপিছত কাণকেইখন আকৌ খুলিছে হয়, আকৌ কেতিয়ানো কেনেকৈ তাল মাৰি ধৰে গমেই নাপায়। কৰি থাকে আৰু তাৰপিছত এয়া লাহে লাহে তললৈ আহোঁতে অকণমান ঝাটকা এটা কেনেকৈ মাৰে নহয়, পেটটো অকণমান কিবা লাগি যায় আৰু বাকী একো নাই। মুম্বাই পাই গ'লোঁ। কি সুন্দৰ উঠি থাকিলে ক'বই নোৱাৰোঁ গা হাতখন ঝাটকাবোৰতে মোবাইল পূৰা লৰি একদম কঁপি গৈছে দেই। মুম্বাই এয়াৰপোৰ্ট। Oh my dogs, কি ডাঙৰ এয়াৰপৰ্ট হেই। देवियों और सज्जनों नमस्कार। मुंबई के छत्रपति शिवाजी महाराज अंतर्राष्ट्रीय हवाई अड्डे में आप सभी का स्वागत है। बाहर का तापमान 28 डिग्री सेल्सियस है। कुर्सी के पेटी के संकेत रहने तक कृपया अपने स्थान पर ही बैठे रहिए। अब आप अपने मोबाइल फोन्स का इस्तेमाल कर सकते हैं। सामान कक्ष सावधानी से खोलें और विमान से उतरते समय अपना सारा सामान साथ ले जाएं। जो यात्री आकाश एयर की उड़ानों से आगे जा रहे हैं उनसे निवेदन है वे हमारे ग्राउंड पर्सनल से संपर्क करें। आकाश एयर से यात्रा करने के लिए हम आपके आभारी हैं और आपसे फिर मिलने की कामना करते हुए हम आपसे विदा लेते हैं। धन्यवाद। Ladies and gentlemen, welcome to Mumbai's Chhatrapati Shivaji Maharaj International Airport.
For your safety, please remain seated until the seatbelt signs are switched off. You may now use your mobile phones. Please exercise caution while opening the overhead compartments and ensure that you have taken all your personal belongings with you. টেন অ' জিন মুম্বাই এয়াৰপৰ্ট পাই গ'লোঁ। নামি মুম্বাই এয়াৰপৰ্টৰ ভিতৰত খোজকাঢ়ি গৈ আছোঁ। কি ডাঙৰ বা, ইমান ধুনীয়া। চাওকচোন দিনে ৰাতিয়ে ইয়াতেই থাকি ইমান ধুনীয়া। এয়া আমাৰ আইগোখানি আগত, মই আৰু পাছত চাই ৰাণ ঘূৰি ঘূৰি চাই আছোঁ। জীৱনৰ আকাশতে কি মজা। এয়া আমাৰ সম্পত্তিখিনি লৈ গৈ আছোঁ বাহিৰলৈ বুলি গমন। ইমান ধুনীয়া সঁচাকৈ দেই। মইতো এবাৰ প্ৰথম ন, কেনেকুৱা কি ধুনীয়া ফুল ফুলি আছে চাওকচোন ভিতৰতে, মস্ত। আমাৰ মেডামে এইখন ফুলি পুৰা ভাগৰি গৈছে। কিমান সঁচাকৈ বিৰাট ভাল। একচুৱেলি মই ভবা নাছিলোঁ এইবাৰ মোৰ পাল দেই। বেকে একেবাৰে মানুহে সমান হৈ পৰিছোঁ আৰু। বহুত জোৰ দিব লাগে, ইমান কষ্ট। পোনাও পোনেই নেখায়, কিবা এটা হেঁচা দিব লাগে। সেই হেঁচাটো মই প্ৰয়োগ কৰিব পৰা নাই। ৰাতি এতিয়া 9টামান বাজিছে নেকি। আমি মুম্বাই এয়াৰপৰ্টতে আছোঁ। 9টা ঠিক নহয়, 8:30মান। মাই ডগছ দেখিছেনে, ইমান কম টাইমৰ ভিতৰত আহি মুম্বাইয়ে পাই গ'লোঁ। এয়া আমাৰ হিৰো কেবিক লগ পাই গ'লোঁ। এতিয়া ৰুমত যাওঁ। অ'কে বাই। মৰ্ণিং আকৌ মুম্বাইৰ দৃশ্য দেখুৱাম। অ'কে বাই বাই।